এইফালেও পানী আছে, এইফালেও পানী আছে, মাজত ৰাস্তা সেইটো হয়। তো চাব পাৰে বাৰু বহুত দূৰলৈকে আছে, চকু দি মনিবই নোৱাৰি মানে, বহুত দূৰলৈকে। একদম বহুত ডাঙৰ বিলখন আমাৰ বৰচলা, চাওক এয়া এই বহুত দূৰলৈকে আছে, এই একে তাৰলৈকে একে মানিবই নোৱাৰি একদম মানে চকুৰ দি। এয়া বৰচলা ল'ৰাকেইটা চাওক পকা ৰাস্তা বনাই দিলে এইফালৰ পৰা। তোক মোকো উঠাই ল অলপ, বলক বৰ ধুনীয়া ৰাস্তা খাই দিব বনাওঁ। এই চাওক কি ধুনীয়া ইয়াতে, বৰ ধুনীয়া হৈ গ'ল ন বিল এইফালে। তো আগৰ পৰা চলি আহিছে যিহেতু, মাছৰ দাগ হয় যে ইয়াতে, তাতে আহিছোঁ আমি আপোনালোকক দেখাম বোলো। মাছৰ দাগ হয় যে সেইবিলাক ইয়াতে হৈছে, দেখাম বোলো আপোনালোকক। মানুহে মানুহক আপোনালোকক দেখাই আছোঁ, মাছৰ দাগ হৈছে ইয়াতে। আপোনালোকে গম পাইছে আকৌ মাছৰ দাগ কি, এই দাম মাৰে যে চবেই, সেয়া যাৰ হাইষ্ট দাম পায় সি মাছ লৈ যাব। এতিয়া বলক দেখাই আছোঁ আপোনালোকক। অপশ্যন বুলি কয় যে, অপশ্যন বুলি কয় নেকি, অপশ্যন অপশ্যন বুলি কয়, সেয়া চলিব এতিয়া ইয়াতে, খালি মাছৰ। বলক কি মাছ দেখালি নেকি ন? ৰাস্তা ধুনীয়া কৰিলে, পকা ন? সমাপ্ত হৈ গ'ল, বেছি মাছ নাই। মেটেকা আছে যে চাৰিওফালে, ইফালেও মেটেকা ইফালেও মেটেকা, মাছ ধৰিব পৰা নাই মানুহে, সেইকাৰণে মাছ বেছিকৈ নাই। আৰু যিমান আছিলে ইয়াতে দাগ হৈ গ'ল, এতিয়া বেলেগত লৈ যাব সেয়া মাছ, বেলেগত বেচিবগৈ। এতিয়া ইয়াত কম দামত কিনি পেলাই তাতে বেলেগত বেছি দামত বেচেগৈ সিহঁতে। তো এনেকৈ লাভটো কৰিব লাগিবই না। ইয়াতে ধৰক 300 টকাত কিনিলে, তাতে গৈ 600 টকাত বেচিব, ডাবল দামত বেছি দিয়ে সিহঁতে। ইয়াতে মানে দাগ কৰিলে মানে কম দামতে পাই যায় মাছবিলাক। আৰু মাছৰ লগতো কথা আছে বাৰু, ভাল মাছ হ'লে ধৰক অলপ দাম বেছি দাম অলপ, আৰু মৰা মাছ হ'লে অলপ কম দাম হৈ যায়। জীয়া মাছ থাকিলে বেছি দাম হৈ যায় বাৰু। তো বেছিভাগ ইয়াতে জীয়া মাছেই আহে বাৰু, তো সেইকাৰণে ইয়াত দাম হয় অলপমান। বুঢ়া কি মাছ ল'লে? কি মাছ ল'লে? কি বনাব এতিয়া? মাছ এটা মাছ আৰু এইখিনি মাছ হ'ব সৰিয়হ দি আৰু উখোৱা চাউলৰ ভাত আৰু হাঁহৰ মাংস। হাঁহ মাংস ক'ব আহিলে মাছ মানে হাঁহ যোৱাকালি ৰাতি মাৰিছিলে, দিনত কাৰ হাঁহ চৰি আছে ঠিক নাই, লৈ যাম আৰু এটা মুঠতে কাৰোবাৰ হাঁহ এটা হেৰালে গম পালে হ'ল আৰু বাবু